নমস্কাৰ, মই মন্টু বৰুৱাই আপোনালোকক ব্ৰাইট আছামলৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিবলৈ বিচাৰিছোঁ ৰাহুল ক্ৰিয়েশ্যনৰ যিজন ল'ৰাক যোৱাকালি পুলিচে গ্ৰেপ্তাৰ কৰিছে, আমি সেই বিষয়ে কথা পাতিবলৈ বিচাৰিছোঁ। কালি যিজন ল'ৰাক গ্ৰেপ্তাৰ কৰা হৈছে, যিটো ভিডিঅ'ৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে, সেই ভিডিঅ'টো আচলতে প্ৰথমৰ পৰা শেষলৈকে মই চাইছোঁ। সেই ভিডিঅ'টো এটা যথেষ্ট গুণগত মানদণ্ড সম্পন্ন ভিডিঅ' আছিল, কিন্তু তাক উপস্থাপনৰ এটা ভুল পদ্ধতি লোৱা হ'ল। কিন্তু এই পদ্ধতিটোৰ কাৰণে কেৱল সেই ল'ৰাজনেই জগৰীয়া নহয়, এই পদ্ধতিটোৰ কাৰণে জগৰীয়া এচাম কুৰুচিপূৰ্ণ মানুহ, এচাম কুৰুচিপূৰ্ণ, এচাম কুমানসিকতাৰ মানুহৰ আচলতে বলি হ'ল ৰাহুল ক্ৰিয়েশ্যনৰ সেই ল'ৰাজন। তাৰ বাবে জগৰীয়া কেৱল ৰাহুল ক্ৰিয়েশ্যনৰ সেই ল'ৰাজন নহয়। 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তৰ পৰা আমি যেতিয়া সামাজিক মাধ্যমত বিভিন্ন সময়ত মনমোহন সিং, সোনিয়া গান্ধী, ৰাহুল গান্ধীৰ অশ্লীল ফটো দেখি আহিছিলোঁ, তেতিয়াৰ পৰা আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিলোঁ। যেতিয়া বিগত বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী তৰুণ গগৈ অশ্লীল ফটো দিয়া আছিল, আমি তাৰো বিৰোধিতা কৰিছিলোঁ। এতিয়া শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰীক ফেকু বাবা বোলা যিটো পৰম্পৰা গঢ়ি উঠিছে, ইয়াৰো আমি বিৰোধিতা কৰিছোঁ। যেতিয়া ধলাশদিয়া দলংখন উন্মোচনৰ উদ্বোধন কৰিবলৈ প্ৰধানমন্ত্ৰী অহাৰ আগমুহূৰ্তত যুৱ কংগ্ৰেছে উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিছিল, আমি আচলতে তাৰো বিৰোধিতা কৰিছিলোঁ। আমি জনপ্ৰতিনিধিসকলৰ প্ৰতি অশ্লীল বাক্যবান নিক্ষেপ কৰাটো অনুচিত। আমি সেই মানুহকেইজনক সন্মান নকৰিলেও তেওঁলোকৰ পদবীটোক আচলতে সন্মান কৰা উচিত। দেশৰ প্ৰধানমন্ত্ৰীজনক আমি সন্মান কৰা উচিত। প্ৰতিবাদ আমি কৰিম, সমালোচনাও আমি কৰিম, কিন্তু আমি সুৰুচিপূৰ্ণভাৱে সমালোচনা কৰিম। বেয়াটোক আমি ভাল হৈছে বুলি নকওঁ, বেয়াক আমি বেয়া হৈছে বুলিয়ে ক'ম, ভালক ভাল হৈছে বুলিয়ে ক'ম। গণতান্ত্ৰিক এখন দেশত সমালোচনা থাকিবই, সমালোচনা আমি কৰিবই লাগিব। বিৰোধী দল যিহেতু শূন্য, এতিয়া এইটো সময়ত জনতাই বিৰোধীৰ ভূমিকা ল'ব লাগিব, গতিকেলৈ আমি সমালোচনা কৰিবই লাগিব। সেয়া সৰ্বানন্দ সোণোৱাল চৰকাৰেই হওক, সেয়া মোদী চৰকাৰেই হওক, সেয়া যাৰে চৰকাৰ নহওক, আমি আচলতে সমালোচনা কৰিবই লাগিব। ভুলক আমি ভুল বুলি ক'মেই, কিন্তু সেই ভুলক আমি কেনেধৰণে ভুল বুলি ক'ম, আমি অশ্লীলতাৰ আশ্ৰয় নোলোৱাকৈ সুৰুচিপূৰ্ণভাৱে আমি আচলতে সমালোচনা কৰিম। শেহতীয়াকৈ ব্যক্তিগত চৰিত্ৰ খননৰ যিটো দিশলৈ গতি কৰিছিল, যে কাৰোবাৰ ব্যক্তিগত চৰিত্ৰ তনা যোৱা কৰি আনি আচলতে ফেচবুকত মেলি দিয়া হৈছিল। বিগত বিধানসভাৰ নিৰ্বাচনত এনেকুৱা এটা পৰম্পৰা আচলতে গঢ় লৈ উঠিছিল, আৰু এইবিলাক দেখি শুনি আমাৰ নৱপ্ৰজন্মই এনেকুৱা এটা শিক্ষা লৈছে যে আমি এনেধৰণে সমালোচনা কৰিম। তেওঁলোকে সমালোচনাৰ যিটো প্ৰকৃত ধাৰণা, সেইটো আচলতে এতিয়ালৈকে ল'বই পৰা নাই। আৰু সেইকাৰণে ৰাহুল ক্ৰিয়েশ্যনৰ সেই আচলতে ল'ৰাজন বলি হ'ব লগা হ'ল। আমি আশা কৰিম চৰকাৰখনে সেই সৰু ল'ৰাজনৰ প্ৰতি অলপ সদয় হওক, এনেকুৱা ঘটনা যাতে পুনৰাই ঘটিব নোৱাৰে তাৰ প্ৰতি সকলো সচেষ্ট হওক। যিসকলে এতিয়াও এনেকুৱা কুৰুচিপূৰ্ণ কামবিলাকক সুৰুচিপূৰ্ণ বুলি মৰ্যাদা দিব বিচাৰি আছে, যিসকলে এনেকুৱা কুৰুচিপূৰ্ণ কামক উদগনি যোগাই আছে, যিসকলে এতিয়াও নৰেন্দ্ৰ মোদীৰ অশ্লীল ফটোৰ পোষকতা কৰিছে, ফেচবুকত দিয়াৰ যত্ন কৰি আছে, এইবিলাক এনেকুৱা ধৰণৰ কিছুমান কাৰ্যৰ আচলতে অৱসান ঘটক। পৰস্পৰে পৰস্পৰক সন্মান কৰিবলৈ শিকক। আমি একেখন দেশতে যে বাস কৰি আছো, সেই মনোভাৱটো সকলোৰে আহক। কাৰোবাক সমালোচনা কৰাৰ নামত ব্যক্তিগত চৰিত্ৰ খননৰ পৰা সকলো আঁতৰত থাকক। আনৰ ব্যক্তিগত মৰ্যাদাক সন্মান কৰিবলৈ শিকক। সমালোচনা সদায় সমালোচনা হৈয়ে থাকক। সমালোচনাৰ নামত একোবামান অশ্লীলতা ভৰাই গোটেই পৰিৱেশটো প্ৰদূষণ কৰাটো অনুচিত। আৰু এনেকুৱা এটা পৰম্পৰাৰ, যিটো পৰম্পৰা আচলতে 2014 চনৰ লোকসভা নিৰ্বাচনৰ পৰা গঢ় লৈ উঠিছে, এনেকুৱা এটা পৰম্পৰাৰ অৱসান ঘটক। যিটো বিগত বিধানসভা নিৰ্বাচনত আৰু বহুতে কৰিছিল, এতিয়াও বহুতে কৰি আছে। এনেকুৱা ধৰণৰ যিটো অসুস্থ এটা পৰম্পৰা সৃষ্টি হ'ল, এই পৰম্পৰাটোৰ অৱসান ঘটক। ৰাহুলৰ দৰে আৰু আন কোনো যাতে ভৱিষ্যতে ইয়াৰ বলি নহওক, তাৰ প্ৰতি সকলো সচেষ্ট হওক। এই আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।